Hello guys, নমস্কাৰ and welcome to my channel vlog with Mridul. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ৰঙালী বিহু আপোনালোকৰ সকলোৰে ভালে ভালে গ'ল। ৰঙালীৰ ৰঙে আপোনালোক সকলোকে ৰঙালী কৰিলে আৰু এটা ভাল খবৰ আছে যে মই আজি গৈ আছোঁ কলিকতা। সেকেন্ড টাইম কলিকতা হ'ব। যোৱাবাৰ ফেব্ৰুৱাৰী মাহত গৈছিলোঁ আৰু আজি যাই আছোঁ। আৰু এটা ভাল খবৰ আছে যে মই এইবাৰ ফাৰ্ষ্ট টাইম ফ্লাইটত যাই আছোঁ। তো ফ্লাইটত যোৱা এক্সপিৰিয়েঞ্চ নাই আগতে, তো কি হয় নাজানো, কেনেকুৱা হয় আপোনালোকে চাই থাকক মোৰ লগত। এয়া আমাৰ লাগেজ তৈয়াৰ হৈ গ'ল, আমি এতিয়া যাব ওলাইছোঁ। বাই বাই। অলপ গণেশ বাবাৰ আশীৰ্বাদ লৈ জয় গণেশ বাবা। আৰু চাওক গাইজ, আজ্ঞা ধৰোঁতে ইমান যাম, মানে বিৰাট যাম, আধা ঘণ্টা ৰখিব লগা হৈছে। আৰু গাইজ এইডাল গছ চাওক, এটা শিলতে ইমান ডাঙৰ হৈ গৈছে। আৰু গাইজ এয়া পালোঁ শৰাইঘাট ব্ৰিজ। শৰাইঘাট ব্ৰিজৰ মাজত যাই আছোঁ আৰু এয়া আহি পালোঁ জালুকবাৰী, ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। গাইজ আৰু এতিয়া আহি পালোঁ গুৱাহাটী এয়াৰপৰ্ট। দেখিছে ইয়াত চেক ইন হৈ আছে। গাইজ যাই আছোঁ, এনেকৈ চেকিং হৈ গ'ল বেগকেইটা। তো গাইজ এতিয়া বেগ চেক দিয়া হৈ গ'ল। এতিয়া যাই আছোঁ 6 নম্বৰ গেটলৈ। 6 নম্বৰ গেট পৰিছে, 6 নম্বৰ গেট বিচাৰি আছোঁ আৰু কোনফালে আছে। আৰু গাইজ ইয়াতে চিকিউৰিটি চেকিঙৰ কাৰণে লাইন হৈ আছোঁ, দেখিছে লাইন। আৰু গাইজ এইখিনিতে হৈ আছে চিকিউৰিটি স্কেন। আৰু মই মোৰ মোবাইলটো কেমেৰাটো অন কৰি থৈ দিছিলোঁ। ইয়াত গাইজ গোটেই বস্তুবিলাক ওলাই দিব লাগে, একো ৰাখিব নোৱাৰি। 6 নম্বৰ গেট পাই গ'লোঁ আৰু এতিয়া মই 6 নম্বৰ গেটৰ এণ্ট্ৰি আছিল, এণ্ট্ৰি কৰিলোঁ, হৈ গ'ল গোটেই চিকিউৰিটি স্কেনখিনি। আৰু আগফালে আছে সৰু মা আৰু সৰু দেউতা, সেই দুটা। গাইজ এতিয়াও ৱেইট কৰি আছোঁ, অকণমান পিছতে আমাৰ ফ্লাইট আহি পাব। 5টা বজাত ফ্লাইটৰ টাইম আছে, আহি পোৱা নাই, সোমাব দিয়া নাই। এতিয়া অকণমান দেৰিকৈ সোমাব দিব। তো এতিয়াও ৱেইট কৰি আছোঁ, মানে দুটামান ৱেইট কৰিলোঁ। আৰু ইয়াতে বহি আছে সৰু মা আৰু সৰু দেউতা। গাইজ ইয়াত বহি থাকোঁতে মই দুজন মানে চেন্নাইত যোৱা লগৰ ল'ৰা লগ পালোঁ। ছাবস্ক্ৰাইব কৰি দিলে মোৰ চেনেলটো। হাই থেংক ইউ। গাইজ আমি এতিয়া ফ্লাইটত যাবৰ কাৰণে ৰেডি এই বৰ্ডিং পাছ লৈ লৈছোঁ। আৰু গাইজ এইখনেই হৈছে সেইখন প্লেন যিখন প্লেনত আমি যাবলৈ ওলাইছোঁ, ইণ্ডিগ' ফ্লাইট। গাইজ ফাইনেলি আহি গ'লোঁ, আমি এতিয়া লাইনতে আছোঁ। তো এইখন আমাৰ ফ্লাইট, ইয়াতে আছোঁ এতিয়া হ'ল। আৰু গাইজ প্ৰথম প্লেনত কৰি দিলোঁ। তো গাইজ কিবা এনেকৈ ধোৱাই দি দিয়ে, কিবা ধোৱা নাজানো, লৈছে ইউজ কৰিব নেকি নাজানো গাইজ। তো যাই আছোঁ, লাষ্টৰ ফালে আছে আমাৰ টিকেট, লাষ্টৰ ফালে আছে আমাৰ নাম্বাৰ টিকেটৰ, এনেকৈ লাষ্টৰ ফালে যাই আছোঁ। আগত আছে চিট নম্বৰ বিচাৰি পোৱা নাই, বিচাৰি আছোঁ। এনেকৈ পাই গ'লোঁ চিটটো আৰু বহি ল'লোঁ। আৰু বাহিৰৰ ফালে দেখাই আছে আপোনালোকক। তো গাইজ এইটো হাৱাটো যে দি আছে, এইটো বোলে ঠাণ্ডা কৰিবৰ কাৰণে দি আছে, এচিৰ কাৰণে। কিবা হাৱা দি আছিল, আমি আৰু বেহুচ চেহুচ কৰে নেকি বুলি ভাবিছিলোঁ। আৰু গাইজ এয়া চিট বেল্ট মাৰি লওঁ, গম নাপাওঁ কিবা হয়। চিট বেল্ট মাৰি লোৱা ভাল, চিট বেল্ট মাৰি ল'লোঁ। আৰু এইফালে আছে এখন ট্ৰে, আপুনি ইয়াত কিবা খাবও পাৰে, কিবা ল'বও পাৰে। আৰু গাইজ ইয়াতে কেইটামান চুইচ আছে হেল্পৰ কাৰণে, আৰু এইটো এচি কাৰণে হয় এইটো, আৰু লাইটৰ কাৰণে ইয়াতে চুইচ আছে। টিপি দিলে এয়াৰষ্টেজ আহি যাব হেল্প কাৰণে। আৰু গাইজ উৰাৰ আগতে প্লেনখন এনেকৈ এবাৰ পিছাই লৈছে, আৰু ইয়াৰ পিছত টাৰ্ণিং লৈ পেলাই এনেকৈ একদম স্পীডত গৈছে, আৰু একদম বহুত স্পীডত গৈছে গাইজ। আৰু এনেকৈ যাই 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 এনেকৈ উৰিলোঁ 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 উৰিলোঁ।
পৃথিৱীৰ পৰা কেইফুটমান ওপৰত ঘূৰি গ'লোঁ। এতিয়া মেঘৰ মাজত লাহে লাহে সোমাই যাম। দেখছে কেনেকুৱা ফাইনেলি ঘূৰি গ'লোঁ। গাইছ মাথাটো ঘূৰাই দিয়ে। আৰু গাইছ বাহিৰৰ ফালে অকণমান চাই লওক। পৃথিৱীৰ তলত আছে আমাৰ এতিয়া একদম মেঘৰ ওপৰত। মেঘ একদম বৈ দেখা নাপায়। চাৰিওফালে মেঘ 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 দেখোন এইফালে মেঘ। চাবলৈ কি শুৱনি, ধুনীয়া সৰগত অহা যেন পায়। আৰু গাইছ প্লেনৰ খিৰিকীত এনেকৈ দুখন মানে আইনা থাকে। এখন আইনা আৰু এইফালে ক'লা ক'লা যে দেখিছে সেই এখন আইনা। যাতে কিয় আইনা থাকে, এখন আইনা ভাঙি গ'লে যাতে 2 নম্বৰ আইনা ভাঙি নাযায়, সেইকাৰণে ছেফটিৰ কাৰণে থাকে। আৰু এতিয়া যাই আছোঁ আমি, পোৱাগৈ নাই কলিকতা। আৰু গাইছ মই আহিছোঁ এৰোপ্লেন তললৈ আৰু চাওক এনেকুৱা অকণমান ইয়াতে কিবা ৰাখিব পৰা জেগা আছে, ইয়াতে থোৱা জেগা আছে। আৰু এইটো ক্লাছ আৰু টয়লেট আৰু এইটো বেছিন একদম সৰু সৰু চাই থাকক। বেলেগ একো লোৱা নাই দিয়ক, অকল পানী বটলটোকে লৈছোঁ, বহুত দাম ইয়াতে। চিটি অফ জয় কলকাতা। আৰু গাইজ আমি লেণ্ডিং কৰিলোঁ আৰু এয়া কলকাতা এয়াৰপৰ্ট। গাইজ ফ্লাইটৰ পৰা ওলাই আহিলোঁ, ভালে ভালে আহি পালোঁ। নামি আহিলোঁ, এতিয়া বেগবিলাক ল'ব লাগে। তো যাই আছোঁ বেগবিলাক ল'বৰ কাৰণে। যাব পাৰে নতুন এক্সপ্ৰেছত। ৱেলকাম টু কলকাতা। আৰু এতিয়া বেগবিলাক ল'ব যাম। বেগবিলাক এইফালেৰে আহি আছে দেখিছে, আৰু এইফালে বেগ লৈ ল'লোঁ আৰু এতিয়া যাই আছোঁ। তো গাইজ আহি পালোঁ কলকাতা। তো গাইজ এয়া কলকাতাৰ চিটিৰ মাজত এতিয়া যাই আছোঁ গাড়ীত। আৰু গাইজ কলকাতা কিয় আহিছোঁ আপোনালোকক কৈ দিওঁ। যোৱা বছৰ মোৰ এজন বাইদেউ ইয়াতে কলকাতাত বিয়া দিছিলোঁ। তো বাইদেউৰ খবৰ ল'ব অহা হৈছে সৰু মা আৰু সৰু দেউতাৰ লগত। সৰু মা আৰু সৰু দেউতাৰ সৰু ছোৱালী। তো বা হায়দৰাবাদত থাকে, তো এতিয়া কলকাতাত আহিছে, তো সেইকাৰণে খবৰ ল'ব আহিছে। আৰু গাইজ আপোনালোকৰ যদি মোৰ কলিকতা অহা ব্লগটো চাই ভাল লাগিলে, তেতিয়াহ'লে ব্লগটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।